নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ হাঁহ পোৱালিৰ ভিডিঅ' 16 নম্বৰ আজি দিনটো। এয়া দেখিছেনে, বাহিৰত চৰি আছিলে ধুনীয়াকৈ, কিন্তু বতৰটো ইমানেই বেয়াকৈ আহিলে নহয়, গোটেইখিনি লৰালৰিকৈ সোমাইছোঁ। কিমান এয়া চাওকচোন কিমান ডাঙৰ হৈছে। ক'বচোন আপোনালোকে আজি 16 নম্বৰ দিনটো কিমান ডাঙৰ হৈছে, আপোনালোকে গম পাব। আমি সদায় দেখি থাকোঁ যে ইমান এটা অনুভৱ নহয়। সিহঁতক মই ভাত দিবলৈও ভাতো দিছোঁ, ব্ৰইলাৰ দানাটোৰ লগত ভাতটো মিলাই দিছোঁ, আকৌ এক্সট্ৰাকৈও ভাত দিছোঁ। আকৌ ধৰি লওক কাপ যদি দানাটো দিছোঁ ব্ৰইলাৰ দানা, তাত ভাত দিছোঁ, আকৌ একাপমান ভুচি মিলাই সিহঁতক টেষ্টটো লোৱাইছোঁ আৰু। কিন্তু পানীত মই সাঁতুৰিবলৈ দিছোঁ দেই, আজি কেইবাদিনো হ'ল। এইফালে সেই পানীত পূৰা সিহঁতি সাঁতুৰিছে। ইয়াত সেই মাখি পোক চোক পাইছে যে পূৰা খাইছে। চাওকচোন সিহঁতৰ উৎপাত। এইটো ঘৰটো সিহঁতক নতুনকৈ আকৌ বনাই দিলোঁ। ঘৰটো এইটো নতুন ঘৰত ৰাখিছোঁ। এতিয়া সিহঁতক ভিতৰত ৰাখিবলৈ এৰি দিলোঁ। এইটো নতুন ঘৰ বনাই দিছোঁ। এইখন খোলা আছে, এইখন জাপ ছিষ্টেমৰ। পিছত আকৌ ৰাতি হ'লে জাপখন মাৰি থ'ব। পূৰা বৰষুণ দিছে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।